বম বম বলে बोल बम www.com বন্ধুসকল বৰ্তমান আমি আছো হেৰিত পেট্ৰল পাম্পত ক'ত আছো কৈ দে পেট্ৰল পাম্প চ্যালেঞ্জ লৈ বল গুড মৰ্ণিং গাইজ বহু দিনৰ মূৰত ৰাতিপুৱা উঠি গ'লোঁ তো আজি যাম আমি শিঙৰি মন্দিৰ কি এক্টিভিটি কৰোঁ আপোনালোকে চাওক মানে শিঙৰি মন্দিৰ যাই ভাল লাগে তাতে যাওঁ যাই ভাল লাগে মানে এতিয়া গা পা ধুকৈ ওলাওঁগৈ তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইজ বৰ্তমান আমি ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ এয়া হোৱাইট চাৰ্ট আৰু ব্লেক পেণ্ট এয়া আৰু আমাৰ গুণগুণৰ ৰেডি চিমন ভাইৰ ৰেডি বহুত দিনৰ মূৰত ব্লগ দিব ওলাইছোঁ তো ধুনীয়াকৈ চাব ব্লগটো তো ব'লক এতিয়া আমি যাওঁ শিঙৰিলৈ এতিয়া আমি ওলাই আহিলোঁ বৰ্তমান গৈ আছোঁ 4টা সোমবাৰ গ'লে অলৰেডি আজি 5 নম্বৰটো হ'ল আৰু আজি লাষ্টৰ সোমবাৰ এইফালে গুণগুণ আছে বাকী লগৰ কেইটামান গ'ল আগতে বাইকত গ'ল সেইফালে চাকি লওঁ না চাকি বাছ তই কেইটাত লোৱা তই 6টাই ল'ব লাগিব 10 টকা গাইজ বৰ্তমান চাকি তাকি লোৱা হৈ গ'ল আমাৰ মানে চাকি তাকি লোৱাই নাছিলোঁ তো এয়া চাকি গাইছ সেয়া তো ইয়াতে কিনি ল'লোঁ তো এতিয়া গৈ আছোঁ শিঙৰি পালোঁৱে আৰু এয়া শিঙৰি ৰাস্তাটো গোটেইটো দেখাই আছোঁ তো গাইজ মই এতিয়া গাড়ী চলাইছোঁ মই একো চাব নোৱাৰোঁ কোনোফালে বহুত ভিৰ ইয়াত শিঙৰি আজি লাষ্টৰ দিন শাওনৰ লাষ্টৰ সোমবাৰ হেল্ল' গাইজ বৰ্তমান পাই গ'লোঁ আমি মন্দিৰ তো এইফালে গাড়ী পাৰ্ক কৰি থৈ আহিছোঁ এইফালে তো এতিয়া মন্দিৰ আছে এইফালে তো ধুনীয়াকৈ চাওক আমি গৈ আছোঁ এতিয়া মন্দিৰ তো এইফালে সীমান্তৰ ধুনুহত আহি আছে গাইজ আমি মানে মন্দিৰ আহি পাই গ'লোঁ বৰ্তমান এইফালৰ পৰা আহি আমি মন্দিৰ আহি গ'লোঁ এইফালে মন্দিৰৰ গেটখন আছে সেইফালে তো আমি এইফালে আহি গ'লোঁ গাইজ আজি মানুহ চাওক না ইমান মানুহ বা মন্দিৰত লাষ্টৰ সোমবাৰ বুলি ইমান মানুহ হৈছে হেল্ল' গাইজ বৰ্তমান আমি মন্দিৰৰ ভিতৰত কিবা এটা কৈ দে অঁ তো হেল্ল' গাইজ হৰ মহাদেৱ তো যি নহওক এতিয়া মানে চাকি তাকি জ্বলোৱা হৈ গ'ল মন্দিৰৰ দৰ্শন কৰি ল'লোঁ মন্দিৰৰ ভিতৰত ভিডিঅ' চিডিঅ' কৰা এলাও নাই চাই লওক ইয়াত যিখন দিয়া আছে এইটো কেপিদা কিবা এটা কৈ দে হেল্ল' গাইজ আমি এতিয়া গণেশ মন্দিৰত গৈ আছোঁ ইফালেও গণেশ মন্দিৰ আছে তো এয়া কেপিদাহঁত আহি আছে বৰ্তমান মামা ছাৰ নমস্কাৰটো দেখাই দে ভালকৈ নমস্কাৰ গাইছ हेलो दोस्तों नमस्कार ক'ত আহিছোঁ আমি গৈ আছোঁ গণেশ মন্দিৰত অঁ তো যি নহওক ধুনীয়াকৈ চাই থাকক এতিয়া গাইছ আমি কাছ চাব আহিছোঁ এই মাছো আছে এয়া শ'ল মাছ নহয় এইটো মাগুৰ মাছ এইটো মাগুৰ মাছ হা মোবাইলটো পেলা এবাৰ উঠাই নে কি মৰিছিলে কোনকেইটা ক'ত কোনকেইটা জীয়াই আছে অঁ আমাৰ মন্দিৰৰ দৰ্শন চৰ্শন হৈ গ'ল পূৰা দৰ্শন কৰি ল'লোঁ এতিয়া গৈ আছোঁ এতিয়া আমি মন্দিৰ আৰু এটা মন্দিৰত যাম মানে কি মন্দিৰ কৈ দে এইটো আমাৰ গুপ্তেশ্বৰ দেৱালয় নহয় এতিয়া য'ত যাম বিশ্বকৰ্মা মন্দিৰ অঁ তো গাইজ এতিয়া বৰ্তমান আমি মন্দিৰৰ পৰা দৰ্শন চৰ্শন কৰি আহিলোঁ ৰ'ব ফোন আহি গ'ল হেল্ল' গৈ আছোঁ তো গাইজ বৰ্তমান মানে আমি মন্দিৰৰ পৰা দৰ্শন চৰ্শন কৰি আহিলোঁ দৰ্শন কৰি আহি এতিয়া আমি আৰু এটা মন্দিৰ যাম মানে বিশ্বকৰ্মা মন্দিৰ বুলি কয় ইয়াতে আছে শিঙৰিৰ পৰা বেছি দূৰ নহয় শিঙৰিতে পৰে খালি ইয়াৰ পৰা আৰু যাব লাগে কেইবা কিলোমিটাৰমান তো তাত যাওঁ ধুনীয়াকৈ চাই থাকক তাত মানে পাৰ্কৰ নিচিনা জেগাটো ধুনীয়া চাই থাকক বৰ্তমান গৈ আছোঁ আমি বিশ্বকৰ্মা মন্দিৰলৈ তো আগে সেয়া কিবা শাওণ মাহৰ কি বুলি কয় এইটো বল বমত গৈ থকা মানে গাড়ী আৰু গান বজাই গৈ আছে এয়া চাওক লগতে আমি পিছে গৈ আছোঁ তো ধুনীয়াকৈ চাই থাকক আৰু গাড়ী বৰ্তমান আমি আছোঁ হেৰিত পেট্ৰল পাম্পত ক'ত আছোঁ কৈ দে পেট্ৰল পাম্পত আছোঁ তেল ভৰাব লাগে তেল নাই গাড়ী উপায় নাই গাইছ এয়া টমটমো তেল ভৰাই না যি নহওক এতিয়া যাম বিশ্বকৰ্মা মন্দিৰ
তেলটো ভৰাই লওঁ আগত নে কি কয় পালোহি বৰ্তমান ক'ত পালোহি এইটো জেগাটো কি বুলি কয় ৰ'ব পাহৰিয়ে যাওঁ মই এইটো জেগাটোৰ নাম হ'ল বিশ্বকৰ্মা মন্দিৰ শিঙৰিতে আছে বিশ্বকৰ্মা মন্দিৰ ভাল লাগে ইয়াত আহি আমি এতিয়া আহি গ'লোঁ বিশ্বকৰ্মা মন্দিৰৰ ভিতৰত বাবু হাই হেল্ল' গাইছ আমি এতিয়া ভিতৰত আহিছোঁ মন্দিৰৰ এইটো মন্দিৰটো অলপ মানে ভাঙা চিঙা মন্দিৰ এইটো মামা ছাৰ এইটো জোনাকী বৰুৱা তো যি নহওক আমি এতিয়া মন্দিৰটো অলপ ঘূৰি আছোঁ স্মৃতি স্মৃতি কি নহয় নাই আমি কি কৰিব আছোঁ স্মৃতি স্মৃতি ৰোমন্থন মানে স্মৃতি গোটাব নেকি মনত পেলাব অঁ অঁ মেমৰাইজ তো গাইছ ঐ এটা বস্তু বে অঁ এই ইটা ক'ত পায় গাইছ এনেকুৱা চেপেটা চেপেটা বিস্কুট ইটা চাওক কি বঢ়িয়া ইটা ভাল লাগছে ইটাটো এইটো হিমন মামা ছাৰ আমাৰ ইয়াত আহি পিনে বহুত ধুনীয়া লাগিছে ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আমাৰ বহুতে ইয়াতে লাইক আৰু কমেণ্ট কৰি দিব সাবস্ক্ৰাইব কৰি দিব খুৰা হাই বুলি কওক নালাগে ন হ'ব হাই বুলি ক'লে ভাল লাগিল হয় হাই বুলি কৈ দিয়ক দূৰৰ পৰা এনেকৈ হাই অঁ তো গাইছ এতিয়া আমি ফটো উঠিম তো মানে এইটো মন্দিৰ কিবা এনেকুৱা ভাঙা চিঙা মন্দিৰ মানে ইয়াৰ কিছুমান হিষ্টৰিকেল কাহিনী থাকিব পাৰে নাজানো কাহিনীটো ইমান তো এইটো চাওক গোটেই মন্দিৰটো এনেকৈ ভাঙা চিঙা খালি সজাই থৈ দিছে ইয়াত এইটো হৈছে মন্দিৰ গোটেইটো ভাঙা মানে মন্দিৰটো কি কাৰণে ভাঙি পেলালে নাজানো মন্দিৰটোৰ নামটো হৈছে বিশ্বকৰ্মা মন্দিৰ তাত ক্লিপ কেইটামান লৈ আহিলোঁ তাৰ পৰা তো ইফালে আহি গ'লোঁ এতিয়া ভাগৰ লাগি যায় যাওঁগৈ বুলি কৈ দে কি ভিডিঅ' মিম হ'ব এইটো ভাল লাগিছে কি গুণগুণ কিবা পাইছ কি খাইছ ইয়াৰ লগত মিম বহুত বনালোঁ অঁ তো গাইছ যি নহওক এতিয়া আমি ঘৰলৈ যাওঁ টাটা নহয় নেক্সট বছৰ আহিম শাওণ মাহটো মানিলোঁ ভাল লাগিল কালি লাষ্ট দিন আছে 30 ডে চেলেঞ্জ 30 ডে চেলেঞ্জ পুৰা বইলিং যাবিতো বইলিং চেলেঞ্জ অঁ তই এইবিলাক নকৰিবি কিবা এটা কৈ আছোঁ মানে তো আজি আহি কেনেকুৱা লাগিল ইয়াত মন্দিৰত পাঁচটা সোমবাৰ পালোঁ পাঁচটা সোমবাৰ আজি লাষ্টটো আছিল খুব সুন্দৰ লাগিলে এতিয়া যাওঁ তো যি নহওক গাইজ এতিয়া যাওঁ আমি ঘৰলৈ নে কি কয় চাই আছে নেকি চাই থাকক বঢ়িয়া তো গাইজ মানে এতিয়া মন্দিৰৰ পৰা আহিলোঁ এতিয়া গৈ আছোঁ ঘৰলৈ নহয় প্ৰথমতে চিৰাজুলি যাম চিৰাজুলি দুটামান বস্তু কিনিম আৰু ইয়াক অলপ কিবা কিবি খুৱাব লাগিব না হ'লেও খোৱা বস্তু আছেই লগত কিন্তু নাখায় আইচক্ৰীমহে খায় যি নহওক এতিয়া যাওঁ ঘৰলৈ এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তো আজিলৈ বাই বাই শ্বেয়াৰ আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা